নমস্কাৰ আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ সকলোৱে জানিবলগীয়া তথা মনত ৰাখিবলগীয়া সাধাৰণ জ্ঞানৰ কেইটামান প্ৰশ্ন আজি প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোন ইয়াৰ উত্তৰটো হ'ব সৈয়দা আনোৱাৰা টাইমুৰ তেওঁ অতি কম সময়ৰ বাবে 1980 চনৰ 6 ডিচেম্বৰৰ পৰা 1981 চনৰ 30 জুন তাৰিখলৈকে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল দ্বিতীয়টো প্ৰশ্ন অসমৰ জাতীয় সংগীতটো কোনে সুৰ কৰিছিল ইয়াৰ উত্তৰটো হ'ব কমলা প্ৰসাদ আগৰৱালা উল্লেখযোগ্য যে অসমৰ জাতীয় সংগীত ৰচনা কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে কিন্তু হেতু সুৰ কৰিছিল কমলা প্ৰসাদ আগৰৱালাদেৱে তৃতীয়টো প্ৰশ্ন কোনকেইখন দেশৰ সৈতে অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা স্পৰ্শ কৰি আছে ইয়াৰ উত্তৰটো হ'ব বাংলাদেশ আৰু ভূটান চতুৰ্থটো প্ৰশ্ন অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি ইয়াৰ উত্তৰটো হ'ব কাৰ্বি আংলং 5 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোন ঠাইক পিকক আইলেণ্ড হিচাপে জনা যায় আমি এইটো সকলোৱে জানিব লগা এটা প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব উমানন্দ নদীদ্বীপ ষষ্ঠ প্ৰশ্নটো অসমৰ বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কেইখন ইয়াৰ উত্তৰ হ'ব 6খন উল্লেখযোগ্য যে 2020 বৰ্ষৰ 14 ডিচেম্বৰ তাৰিখে দিহিং পাটকাই অভয়াৰণ্যক নেশ্যনেল পাৰ্ক অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাৰ ফলত অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা 6খনলৈ বৃদ্ধি পালে সপ্তম প্ৰশ্নটো আছে অসমৰ জাতীয় চৰাই কি ইয়াৰ উত্তৰটো হ'ব দেওহাঁহ অষ্টম প্ৰশ্নটো আছে অসমৰ স্কটলেণ্ড হিচাপে কোনখন ঠাই বিখ্যাত ইয়াৰ উত্তৰটো হ'ব হাফলং উল্লেখযোগ্য যে হাফলং চহৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ এখন মনোৰম প্ৰাকৃতিক পৰিৱেশৰে আগুৰা সুন্দৰ ঠাই নৱম প্ৰশ্নটো হৈছে অসমৰ জাতীয় ফুল কি ইয়াৰ উত্তৰটো আমি সকলোৱে নিশ্চয় জানো ইয়াৰ উত্তৰটো হৈছে কপৌ ফুল আজিৰ দশম তথা অন্তিম প্ৰশ্নটো হৈছে অসমৰ কোনখন নগৰক শাশ্বত প্ৰেমৰ নগৰী হিচাপে জনা যায় ইয়াৰ উত্তৰটো হ'ব তেজপুৰ উল্লেখযোগ্য যে বানৰজাৰ জীয়ৰী ঊষা আৰু অনিৰুদ্ধৰ চিৰশাশ্বত প্ৰেম কাহিনীৰ কাৰণেই এই নগৰখনক শাশ্বত প্ৰেমৰ নগৰী হিচাপে জনা যায় প্ৰণিধানযোগ্য যে তেজপুৰ নগৰখনত এতিয়াও বহুত ঐতিহাসিক সমল পোৱা যায় যিবোৰে যুগে যুগে ঊষা আৰু অনিৰুদ্ধৰ প্ৰেমৰ কাহিনী সোঁৱৰাই থাকে আজিৰ ভিডিঅ'টোত ইমানেই আছিল যদি এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰিবলৈ নিশ্চয়কৈ নাপাহৰিব ধন্যবাদ